welcome back to my YouTube channel. সকলোকে পোনপ্ৰথমে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছো। আজিৰ দিনটো কেনেদৰে পাৰ কৰিব আপোনালোকক দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে শেষত এটা লাইক কৰিব, কমেন্ট কৰিব এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো বলক। হেল্ল' গাইজ, তো মই ঘৰৰ পৰা এতিয়া ওলাই আহিছো বিহু বুলি। তাৰপিছত এতিয়া লগাও জেতুকা আমি থৈছে তাই। তো জেতুকা লগাম এতিয়া আমি চবেই। চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু দিনটোত কি কৰোঁ আপোনালোকক দেখাম। পাইছো চাই থাকিব ভিডিঅ'টো। হেল্ল' গাইজ, তো এতিয়া মানে বিহুৰ কাৰণে আমাৰ ছোৱালীজনী ফটোশ্বুট কৰিবলৈ ওলাইছে। কেনেকুৱা লাগিছে ক'ব। আৰু ফটোশ্বুটৰ পিছত আমাৰ হুঁচৰিও হ'ব। আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাইক ফুল লুকটো চাওক আৰু মেকআপটো মই কৰিছোঁ আৰু কাপোৰযোৰ মই পিন্ধাইছোঁ। কেনেকুৱা লাগিছে জনাব। এই বসন্তী খোপাটো মই বান্ধিছোঁ, কলদি দিয়া খোপাটো। বহুত আছান কিন্তু মেকআপটো চাওক। ধুনীয়া হৈছে মেকআপটো। বেয়া হোৱা নাই বাৰু, লিপষ্টিক দি দিছে। তথাপিও ড্ৰেছ আপটোহে কথা। মুগাৰ ড্ৰেছটো পিন্ধোৱাটো কিমান কষ্ট ন। মুগাৰটো ইমান সাধাৰণতে সোনকালে ফিটিং কৰাটো টান হয়। মই খুব কম সময়ৰ ভিতৰতে ইমান ধুনীয়াকৈ ফিটিংকৈ পিন্ধাই দিছোঁ, হয়নে নহয়? ভাল পাইছেনে নাই পিন্ধোৱা? বহুত ভাল লাগিছে, থেংক ইউ ছ' মাচ। তো এতিয়া আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। তো চাই থাকক। একদম হুঁচৰিতে ওলাই কৰি আমিও লগাম। আমাৰ হাতত আছে জেতুকা। চবৰে হাত দেখাই দিয়া জেতুকা। বিহু বতৰত জেতুকাৰে হাত। তো আমি অকণ পিছত নিজেও ওলাম বাৰু হুঁচৰি গাবলৈ। তেতিয়া আপোনালোকে তাইক ফটোশ্বুটটো কৰাই আমি কেইজনী ওলাম। তাৰপিছত আপোনালোকক ফুল লুক আমাৰো দেখাম। থেংক ইউ। তো চাই থাকিব ভিডিঅ'টো। আমি একে ওলাই কৰি লগ পাম। A few moments later. হেল্ল' গাইজ, তো এতিয়া হুঁচৰি গাবৰ কাৰণে মই ৰেডি হৈ গ'লোঁ আৰু বাহিৰতো চব আহি গ'ল হুঁচৰি গাবলৈ। তো এতিয়া আমি যাম হুঁচৰি গাবলৈ। আপোনালোকক চবকে দেখাই দিম এবাৰ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোক কেনেকুৱা লাগিছে মানে চিম্পুলকৈ আৰু ওলাইছোঁ আৰু এই কাপোৰযোৰ পিন্ধি লৈছোঁ। তো চাই থাকিব ভিডিঅ'টো আৰু চবকে দেখামগৈ। ৰ'ব বাহিৰতে চব আছে বলক গাইজ। আমি এতিয়া হুঁচৰি গালোঁ 200-300 মানুহত। আৰু আছে মানুহ, কিন্তু আন্ধাৰত ধৰিব পৰা নাই। আপোনালোকে বেয়া নাপাব হা। তো গাইজ দেখিছে এতিয়া আমাৰ ঘৰত গাইছে আৰু এতিয়া আৰু গাবলৈ বহুত বাকী আছে। আহি আমাৰ ঘৰ পাইছোঁহি। চাই থাকিব। আমাৰ বহুতখিনি গাই আহিলোঁ আৰু এতিয়া ভাগৰ লাগিছে, তথাপিও গাই আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু দেখাম। আমাৰ ঘৰতো গাব লাগিব। কদা তৰাই নাই, তৰা বিহীন আকা চকুপকে এবাৰ দেখাই দিছোঁ। আনিব এতিয়া চুম লগত যাবলৈ আহিছোঁ। ঘৰত আজি ফেমিলি খানাও আছে যে, তো খানা এইফালে মানুহে খায়ে আছে। তথাপিও আমি মানে এতিয়া নেখাওঁ আৰু একেবাৰে আৰু হুঁচৰি কেইটামান আছে, সেইকেইটা শেষ কৰি আহি পেলাই খাম চুমে মই। তো আমাৰ ফেমিলি খানা মানুহে খায়ে আছে, খাই থাকক খোৱা মানুহে। চ' আমি আহি পেলাই খাম আৰু আমি দুজনী এতিয়া আৰু কেইঘৰমান আছে গাই হওঁ, ফূৰ্তিও লাগিছে। ইয়াতে আমাৰ ধুনীয়াকৈ ফেমিলি খানা খাই আছে চবেই। আৰু মই আৰু চুমে একে আহি পেলাই দেৰিকৈ খাম আৰু কেইটা বাজে নাজানো হুঁচৰি গাই আহি পেলাই খাম আৰু বাকী চবেই খাই আছে। বাইদেউ আপোনালোকে গোপন কথা পাতিব নোৱাৰিব ইয়াত, কেমেৰা এভেইলেবল।
কি উঠাইছ $100 নিদিয়াৰ বাবদ আমাৰ ইয়াত পাৰ্টি বহি আছে এতিয়ালৈকে যাবলৈ 100 দিলে আৰু 200 লাগে মানে গাইজক ৰাইজক বজাত পুলিকে দেখিয়ে জাননী দিলেহি ওই পুলিশে মাই জানো আহি ওই পুলিশৰ মাই বিহু আহি পালে ওই পুলিশৰ মাই থাকিব নোৱাৰো ওই ঘৰৰ সৰু মাই খোৱা কৈছে ৰাতি 12 বজাত পুলি কেতিকে জানিলে শুং বুলি কয় আমি এনেকেই থাকিব লাগিব যদি ঘৰতে গৈ বজালৈকে ওই ৰাতি 12 বজাত ঢোলটো কি মানে দলি বাহঁতৰ চাহ খাম সেইটো কাৰণে মানে আমি এতিয়া তালৈ গৈ আছো ৰাওনা মানে হুঁচৰি গায়কে শেষ ঘৰ মানুহ ঘৰত মানে একেবাৰে ভাগৰত তো ইয়াত চাহ দিছে চাহ খাই কৰি চাহটো লৈ লৈ মোক নোখোজিবি খাই লওঁ চব চবকে চাহ খুৱাইছে হুঁচৰি পাৰ্টি খাই কৰি লৈ পেলাই ঘৰা ঘৰি যাম চাই থাকক চবেই খাইছে সকলোকে অসমীয়া নৱবৰ্ষৰ বহুত 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 শুভেচ্ছা জনালোঁ আৰু তো আজি মানুহৰ বিহু বহুত স্পেচিয়েল দিনটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু কালি ৰাতি হুঁচৰি গাই অহা অকণমান দেৰি হ'ল তো ভিডিঅ'টো কালি কণ্টিনিউ কৰিব নোৱাৰিলোঁ তো আজি কৰি দিছোঁ আৰু চাই থাকিব আৰু এতিয়া যাম গাঁৱৰ গোটেই ছোৱালীবিলাক আহিব আৰু গৈ পেলাই কইনাক নোৱাম নতুন নতুন যিবিলাক কইনা আছে তাহাঁতক নোৱাম তাৰপিছত আজি দিনটো বহুত স্পেচিয়েল হ'ব কাৰণ আবেলিকৈ আকৌ নাম আহিব নামৰ লগত যাম তো আপোনালোকে ভিডিঅ'টো অকণমানো স্ক্ৰিপ্ট নকৰাকৈ গোটেই ভিডিঅ'টো চাই থাকিব তো এইটো হৈছে মোৰ ভতিজা হিম তুমি গা ধুলা অঁ তাৰপিছত চাই থাকিব ভিডিঅ'টো শেষলৈকে বলক ভিতৰত দেখাওঁ কি হৈছে আজি মানুহৰ বিহু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোলৈকে বিহুৰ শুভেচ্ছা জনালোঁ হৈছে আমাৰ হিম পুত্ৰৰ হিম আজি কিহৰ বিহু মানুহৰ বিহু এতিয়া আমি যাম আৰু কইনা নোৱাবলৈ কইনা বেছি নাইকিয়া 3জনীমান আছে তাকো গোটেইখিনি নোৱাব নোৱাৰিমেই চাগে নোৱাব পাওঁ নে নোৱাৰো সেইটো ঠিক নাই কিন্তু যাওঁ আৰু ওলাই তো এইবাৰ মানে গাঁৱত তেনেকৈ বিয়াই হোৱা নাই নেকি নহয় এইটো বছৰত মানে 3জনীহে কইনা খালী তাকে নোৱাবলৈ যাম ছোৱালীকেইজনী কুনুজ পুত্ৰৰ তোমালোক দুটাই কৈ দিয়া ভিডিঅ'টো ভাল লাগিলে কি কৰিব কৈ দিয়া কৰি দিব আমাৰ এই সৰু সৰু ভতিজাকেইটাই কৈছে তাহাঁতৰ কথাটো ৰাখিব আৰু তাই গাটো মানে ভাল নহয় অকণমান জ্বৰ লাগি আছে সেইকাৰণে যাব আবেলি নামত দেখা পাব আবেলি নামৰ লগত তাইক দেখা পাব চাদৰ মেখেলা পিন্ধি তেতিয়া আপোনালোকে গোটেই গোটেই ভিডিঅ'টো চাই থাকিব সকলোকে আৰু চাই থাকক আমি একেবাৰে কইনা নবলৈ যাওঁতে লগ পাই আছোঁ যাওঁৱেই আৰু মই ৰখিহে আছোঁ সিহঁতলৈ চাই থাকিব ভিডিঅ'টো চব গাইছ এতিয়া আমি মানে কইনা নোৱাবৰ কাৰণে ওলাইছোঁ আৰু এজনীকে গোট খাইছে আহি আছে ৰখি আছোঁ আৰু এইজনী হৈছে প্ৰথমজনী কইনা মানে নতুন বোৱাৰী আৰু নোৱাইছোঁ নতুন বোৱাৰী মানে এবছৰ হৈ গ'ল আৰু বিয়া হোৱা তো আশীৰ্বাদ ল'লে নোৱাব নোৱাৰিলোঁ বাৰু
তাৰপিছত ইয়াতে মানে বহুত ৰ'দ দিছে সেইকাৰণে আমাক চৰবত খাবলৈ কৈছে ঠাণ্ডা বতৰ সেয়া খাবৰ কাৰণে চব ৰখি গ'লো ইয়াতে কি ভালকে ক'ব লাগিব হেনা কি ক'ব লাগিব অঁ কোৱাচোন কি ক'ব লাগে কি নমস্কাৰ ক'ব লাগে কি ভালকে ভালকে কি ক'ব লাগে নমস্তে এটা ব্লগ উলিয়া নাই আমাক কিনি ইয়াতে চৰবত খাবলৈ ৰখাইছে গৰম পৰিছে যিহেতু আৰু বহুত তিনিজনীমান আছে আৰু দুজনীহে আছে ন আৰু দুজনী আছে কইনা আৰু ইয়াত চৰবত খাবলৈ ৰখাইছে ব্লগ ব্লগ মহাৰাজ কি যে মহাৰাণী কি হেল্ল' এখেত আমাৰ মেইন মানুহ চবকে উৎসাহ দি নিজে আহি মানুহৰ ঘৰত বহি থাকে শুই দিয়ে পকাত ফটো দিয়ে এখেত মেইন মানুহ খানা খালে একেলগে খাম সেইটো প্ৰব্লেম নাই মোক কালি ৰাতিও 12টা বজাত সুধিছে ৰাতিপুৱা 3 বা 4 বাৰ সুধিলে মই চৰবতৰ পৰ্ব চেঞ্জ হ'ল এটা পৰ্ব চেঞ্জ হ'ল মইনা নেক্সট মানুহ ঘৰৰ সন্ধানত ওলাইছোঁ আমাৰ খানাত কেইটকামান শ্বৰ্ট পৰিছে এহেঁত তিনিগৰাকীয়ে দিব দিয়া চবেই জোৰদাৰ তালিয়া দিয়া তালিয়া এই তিনিগৰাকী মহান ব্যক্তি দিয়া হাততালি এটা বজোৱা মানুহ হাততালি বল যাওঁগে বল বল এতিয়া ঘৰা ঘৰি যাম পিছত নামলৈ যাম আমি দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে ফটো উঠো এতিয়া ফটো কাৰবাৰ দেখিছেনে ফটো কাৰবাৰ ফটো উঠিবলৈ চব তুমি বান্ধি আছো এইফালে চব আহি আছে তেল খেলি খেলি খানিলো মই ইয়াত এখন সৰু সুৰাকে যুদ্ধই হৈছে আপোনালোকে বেয়া নাপাব পৰিলে দৌৰা দৌৰি হৈছে গাইজ দেখিছে ইয়াত খেল চেঞ্চুৰী কমাই গৈছে একদম ফাইনেলি আমাৰ ওলাই গৈ হৈ গ'ল আৰু নাম আহি পেলাই ৰখি আছে সি মন্দিৰৰ ওচৰত চব আহিলে আমিও যাওঁ এতিয়া দেৰিয়ে হৈছে নেহা হা এতিয়া যাম আপোনালোককো দেখাম নাম দেখাম আপোনালোকেও চাই থাকিব বৰ ধুনীয়া লাগে নাম চাই আৰু ইয়াৰ লগত গৈ ভাল লাগে বহুত দূৰলৈকে আমি খোজকাঢ়ি যাওঁ অনুমানেই কৰিব নোৱাৰোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে চবকে আমাৰ ওলাই কৰি হৈ গ'ল চাব পাৰে নামৰ কাৰণে চব ৰেডি চব নামৰ কাৰণে ৰেডি আছে তাত মই চব ওলাই কৰি ৰেডি হৈ গ'লোঁ আৰু আহি আছে তাত গৈ বহুত ধুনীয়া লাগিব আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব ভাল লাগে ন আজি আমাৰ ইয়াত নামৰ লগত গৈ পূৰা ফূৰ্তি হয় তো গাইজ ফাইনেলি আমাৰ নাম আহি পাই গ'ল সেয়া হৈছে আমাৰ নাম চব নামৰ লগত যাবলৈ ৰেডি নাম আহি গ'ল কৃষ্ণ আপোনালোকে নিশ্চয় নামৰ ধ্বনি শুনিবলৈ পাইছে গাইজ সন্মুখৰ পৰা এবাৰ উঠাওঁ বুলি আহিছোঁ
পৰা আহি ডাইৰেক্ট খানালৈ আহিছোঁ আৰু খানাত এতিয়া প্ৰথমটো হৈছে স্প্ৰাইট পাৰ্টি স্প্ৰাইট এণ্ড পকৰি পিঁয়াজি আৰু এতিয়া খাই আছোঁ আৰু চবেই প্ৰথম পাৰ্টিটো ষ্টাৰ্ট কৰিছোঁ আৰু চাই থাকিব লাহে আৰু ডাঙৰ পাৰ্টি হ'ব আমাৰ ইয়াত খানাৰ প্ৰিপাৰেশ্যন চলি আছে আৰু বিলাহী নানিলে নেকি আৰু ইয়াত বনোৱাটো তাত হ'ব আমাৰ বনোৱাটো ইয়াত হ'ব বৰ্তমান আমাৰ খানাৰ মাংস মেৰিনেট কৰা হৈছে গাইছ আপোনালোকে চাই লওক ভালদৰে প্ৰচেছবিলাক আমাৰ ইয়াত মাংস বনি আছে খানাৰ মাংস আৰু মানে খানাৰ মাংস বনাইছে চাগৰি কাবাই তোমাক বহুত ধন্যবাদ দিছোঁ আমাক এখন ধুনীয়াকৈ খোৱাবা খাই কৰি তোমাক কম মানে খাই কৰি কম কেনেকুৱা হৈছে দেখাতটো ভাল হ'ব যেনে লাগিছে খানাৰ মানে খানা খানা বুলি ক'লে মানুহৰ মনটো ফূৰ্তি লাগে পবিত্ৰ লাগে নাই নাই খানাই খানা তাতে আকৌ হৈছে বিহুৰ খানা তাতে হৈছে আকৌ কইনা নোহোৱাৰ খানা ইয়াৰ টেষ্টেই সলনি হৈ যায় মানে যিহে গৰম হে এতিয়ালৈকে বাইটো দিয়া কেনেকুৱা কেনেকুৱা বেছিকে দিছিলে মই কমাই দি পেলাই কাৰণ মাংস দিয়াটো মিঠা আছিলে ধুনীয়াকৈ ভগাই দিছে তহঁতে খালে আমি খোৱা খা আৰু তাৰ চাই থকা মানুহ দৰ্শক আইফোনত ভিডিঅ' বনাই আছে বহুত ধনী মানুহ ধন্যবাদ গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেন্তে হ'লে আজিলৈ বাই বাই